তো গাইজ ৱেলকাম বেক টু মাই চেনেল। এতিয়া টাইম হৈছে 8:52 আৰু 8:53 হৈ গ'ল এতিয়া টাইম। তো এতিয়া মই যাব লৈছোঁ শিৱসাগৰ। তো ডেইলি যাবলগীয়া হয় শিৱসাগৰ। তো এটা চেলেঞ্জ আছে 30 days পূৰা যাম। 30 days মানে ডেইলি গৈয়ে আছোঁ আৰু যাবলৈ আছে আৰু যাবই লাগিব, কাৰণ মানে তাতে জব কৰোঁ ন। তো ডেইলি যদি নাযাওঁ পইচা নাহিব, চেলেৰি কাটি দিব কোম্পানীয়ে। তো সেইটো কাৰণে যাব লাগিব। তো চাই থাকা ভিডিঅ'টো, বনি থাকা। কি ৰাস্তাত কি হ'ব কি নহ'ব চব দেখাইছোঁ তোমালোকক। আজি গাইজ মানে পূৰা ডাৱৰীয়া গৈ আছে বতৰটো। তো বাই। তো গাইজ ষ্টাৰ্ট কৰিলোঁ আমাৰ জাৰ্ণি। তো ফাৰ্ষ্টত তো ঘৰৰ পৰা ওলাই আহি পেলাই জাষ্ট মানে আহি পাইছোঁ এতিয়া মেইন ৰোড, জাষ্ট হাইৱেটোত উঠিছোঁ। হাইৱেটোত উঠি পেলাই এতিয়া যাই আছোঁ। যাওঁ কিমান হয়গৈ টাইম। এতিয়া জাষ্ট টাইম বাজিছে তোমাৰ 9:08। অথনি যেতিয়া মানে আমাৰ ফাৰ্ষ্ট ভিডিঅ' মানে কেমেৰাটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বাজিছিলে তোমাৰ কিমান বাজিছিলে 8 something বাজিছিলে নেকি, বাট এতিয়া 9 বাজি গ'ল। তো এতিয়া যাই আছোঁ। তো ডেইলি গাইজ এনেকৈ যাবলগীয়া হয় মানে। তো বেলেগে হোৱা মানে নোৱাৰে কৰিব। ডেইলি আপ ডাউন ভাবা, শিৱসাগৰ টু ডিব্ৰুগড় ডেইলি আছে তোমাৰ কমচে কম আপ ডাউন নহয়, যাওঁতে লাগে তোমাৰ 62 কিলোমিটাৰমান লাগি যায়, আহোঁতে 62 কিলোমিটাৰ লাগি যায়। বেছিয়ে লাগে চাগে, বেছিয়ে লাগে। ধৰা এপ্ৰক্স তোমাৰ 120 কিলোমিটাৰ আছপাছ হৈ যায় আপ ডাউন পূৰা। সিমানখিনি হ'ব মানে, বেছি হ'লেও কম নহয় মানে, সিমানখিনি ডেইলি আপ ডাউন ভাবা। তো ডেইলি অহা যোৱা কৰিবলগীয়া হয় গাইজ। তো গাইজ কি হৈছে আৰু এটা কথা, এতিয়ালৈকে 2 দিন হৈ গ'ল 2 দিন হৈ গ'ল ৰ'দৰ মুখ দেখা নাই। তো চাবলৈ গ'লে এটা টাইপত ভালেই হয়, বাট এটা টাইপত বেয়া হয় একচুৱেলি। তো ৰ'দ যেতিয়া হয় তেতিয়া মানে ধৰা জেগা ৰাস্তাবোৰ শুকান হৈ থাকে, তো ভাল লাগে। বাট যেতিয়া তোমাৰ বৰষুণ দিয়ে ন, তেতিয়া চব ফালে মানে বোকা টাইপৰ হৈ যায়, পানী হৈ যায়। যোনবোৰ পকা ৰাস্তা থাকে সেইবোৰতো পানী ফুল হৈ যায়, দলঙত পানী ফুল হৈ যায়, জেগা গাড্ডাবোৰ নুশুকায়। তো সেইটো কাৰণে মানে অলপ চাবলৈ গ'লে প্ৰব্লেম এটা ষ্টাৰ্ট হয়। বাট মানে শুকান দিনকেইটা ভাল লাগে মানে। বাট যেতিয়া শুকান দিন হয় তেতিয়া ৰ'দটো থাকে, আৰু ৰ'দটো যেতিয়া থাকে এই গৰমত কেলা গাৰ ফাৰ ৰ'দ হৈ যায় বে। তেতিয়া মানে ভবা যায় যে মানে এই বৰষুণৰ দিনকেইটাই ভাল আছে। এটা বৰষুণ নাহে, আৰামত। তো গাইজ আহি জাষ্ট পাইছোঁ এতিয়া। খোৱাং পাবলৈ হৈছে, পোৱাগৈ নাই। এইডোখৰ যোনটুকুৰা জেগা ন, এইডোখৰ বহুত ডেঞ্জাৰ আছে, পূৰা পিছত লাগি যায় চবফালে। তো এইফালে যাবলৈ হ'লে শিল যোনফালে আছে সেইফালে যাবলগীয়া হয়। তো সেইটোৱে আৰু। তো নামি দিলোঁ, বাট বহুতবাৰ মই 2-3বাৰ তাতে পৰিছোঁ সেই জেগাটো মানে এটা চাইডে যোনটো নমা জেগা আছে ন, সেই নমা জেগাটো মানে হেৰি আছে, পূৰা শিল পৰি আছে মানে। কি শিল বোলে, পূৰা বোকা পিছল মানে। তো সেইটো কাৰণে সেইডোখৰ জেগাত মানে নামোতে সাৱধানে যাব লাগে। অকণমানো ভাল নহয়, ডাঙৰ গাঁত গাইজ দেখিছে গাই। অলপমান ৰাস্তাবোৰ ঠিক কৰিলে ভাল হয় আচলতে। চৰকাৰে বহুত বেছি মানে গাঁত চাত আছে ৰাস্তাবোৰত। তো আমাৰ মেইন যোনটো ৰাস্তা আছে, দেখাম ৰখা, খালি মানে কালি ব্লগটোত দেখাই দিম মানে কেনেকুৱা ৰাস্তা বনাই আছে বাৰু। একচুৱেলি বনাই আছে, বাট হোৱাগৈ নাই এতিয়ালৈকে। এইডোখৰ বহুত বেছি বছৰ হোৱা নাই মানে ৰাস্তাকেইটা বনোৱা। তো সেই একেই কণ্ডিশ্যন, সেই আগতে যেনেকৈ আমি সৰুতে থাকোঁতে আছিলে সেইটো ৰাস্তা, সেই একেটাই কণ্ডিশ্যন হৈ গৈছে এইটো ৰাস্তা। তো সেইটো হিচাপত
কামবোৰ ভালকৈ কৰিলে ভাল হয়। বহুত বেছি বেয়া হৈ গৈছে ৰাস্তাবোৰ। তো এতিয়া যোনডোখৰ এইডোখৰ চোৱা, এইবোৰ গমেই নাপায় ন গাঁত আছে। কোনোবা আহি পেলাই যদি সোমাই দিহি তো সেইটো চিধা পাতাল গুচি যাব কেলা। পাতাল, ডাইৰেক্ট পাতাল গুচি যাব। তো আৰু অলপ আছে ৰহা আগত, এই গোটেই ৰাস্তাটোৱে এনেকুৱা বুলি ক'ব পাৰি। সেইটো চোৱা, দেখিছে ইমান বেছি বেয়া ৰাস্তা, বহুত বেছি বেয়া মানে গাইজ ৰাস্তাবোৰ। পাৰ হৈছোঁ আৰু এতিয়া জাষ্ট মানে অলপমান এডোখৰ মানে ধৰা স্পীডত ভগাব পাৰি বাইকখন। বাট এটাই প্ৰব্লেম আছে, বাইকখনো মানে ইমান ঠিক নাই কণ্ডিশ্যনটো। যেন তেন চলি আছে মানে, শিৱসাগৰৰ পৰা আপ ডাউন কৰি থাকিব পাৰিলে হ'ল মানে। তো সেইটোৱে আৰু গাইজ। তো এইফালে চবফালে খেতি পথাৰ, ভণ্টিজনী ৰোৱা ৰুই আহিছে চাগে। খেতি পথাৰ চবফালে। এতিয়া অসমত হৈছে ৰোৱা দিন, তো চবতে খেতি পথাৰ চলি আছে। আৰু এই মহিলাসকল দেখিছা ৰুই পেলাই আহিছে চাগে। বাট মাছ ৰাস্তা দেখি গৈ থকাটো বেয়া কথা, যাব নালাগে মাছ ৰাস্তা দেখি একচুৱেলি। তো সেইটো আৰু গাইজ। তো বেলেগ একো ইছ্যু নাই, তো গৈ আছোঁ। জীৱনটো গৈ থাকোঁতে শেষ হ'ব। কি আছিলে গানটো, ভূপেন হাজৰিকা, মই এটি যাযাবৰ, মই এটি যাযাবৰ, তেনেকুৱা হৈ আছে মোৰ লগত। গাইজ কি ক'বা, পূৰা মানে কঁকাল চকাল বিষ হৈ গৈছে। বাট যাব লগা হৈছে নেক্সট উইকত। তো সেইটো কাৰণে গাইজ মানে কি হয়, কেতিয়াবা মানে মই চুইগি মাৰিবলৈ গুচি নাযাওঁ মানে। নেক্সট মানে উইক যোনটো অফ থাকে ন, সেইটো অফত মানে অলপমান অফ ল'বলগীয়া হয়। কঁকাল চকাল বিষ হয়, গা চা বিষায়। তো সেইকাৰণে গাইজ দেখিছা ৰুই আছে চবেই সেইটো উইকত। আৰু মষ্ট মানে মেইন প্ৰব্লেমটো হৈছে মোৰ মানে SD কাৰ্ডখন। তো SD কাৰ্ডখন মানে ধৰা 14 মিনিটমান দিয়ে চাগে, 14 নহয় 20 মিনিটমান দি আছে। তো যেতিয়ালৈকে মানে নেক্সট SD কাৰ্ড এখন নাপাওঁ, তেতিয়ালৈকে মানে ধৰা 128 GB আৰু লগত এক্সট্ৰাকৈ বেটেৰী দুটা, তেতিয়ালৈকে চুইগি মাৰিব যোৱাটো মানে অসম্ভৱ কথা। তাৰপিছত চাব গাইজ, নেক্সট মান্থত মই যেতিয়া মানে চেলেৰি আহিব, চেলেৰি আহিলেহে আনিব পাৰিম বস্তু। তো যোৱাটো মই যোনটো চেলেৰি আছিলে গোটেইটো খাই বৈ মানে পাৰ্টি চাৰ্টি কৰি পূৰা ঘৰে চৰে দি বিলাক খতম। এতিয়া কাম কৰাৰ আগতে চুইগি জমেট' এইবিলাকে কৰি আছিলোঁ। তো সেইবিলাকত আৰ্নিং বেছি হয়। বাট এটা প্ৰব্লেম আছে, তোমাৰ ধৰা অৰ্ডাৰবোৰ আনপ্ৰেডিক্টেবল হয়। কেতিয়াবা বাঢ়ি যায়, কেতিয়াবা একেবাৰে অৰ্ডাৰেই নাথাকে। তো সেইটো কাৰণে গাইজ প্ৰব্লেম হৈ যায়। আৰু বেছিকেলি জুলাই মাহটো ন, জুলাই মাহটো বহুত বেয়া আছে। তো জুলাই মাহটো যোনবিলাক হোষ্টেল থাকে চব মানে বন্ধ হৈ যায় মানে। তো সেইটো কাৰণে অৰ্ডাৰ যোনটো ফ্ৰিকুৱেঞ্চি থাকে, সেই অৰ্ডাৰ ফ্ৰিকুৱেঞ্চিটো বহুত বেছি কমি যায়। আৰু অৰ্ডাৰ কোৱান্টিটিও কমি যায়, ফ্ৰিকুৱেঞ্চি কমি যায়, চব কমি যায়। তো সেইটো কাৰণে মানে চুইগি মাৰাটো মোৰ কাৰণে ইম্পচিবল হয় এই জুলাই মাহটো। সেইটো এটা মেইন ৰিজন, যোনটো কাৰণে মানে আমাৰ পোৱালি নহয়, মোৰ মানে ভাই হয়। তো মোৰ মানে ভায়েও যোৱা নাই চুইগি মাৰিবলৈ এইকেইদিন, নহ'লেতো সি পূৰা ডেইলি গৈ থাকে। ডেইলি তাৰ 1200-1300 এনেকুৱা ইনকাম হয়, মানে আৰ্নিং হয়। তো আগতে মোৰো হৈছিলে যেতিয়া মই মাৰিছিলোঁ। বাট আজিকালি অলপমান বুঢ়া হৈছোঁ না মানুহটো, তো সেইকাৰণে যাবলৈ মানে অলপমান প্ৰব্লেম হৈ যায় মানে মোৰ কাৰণে। তো গাইজ জাষ্ট আহি মানে এই ডিমৌ জাষ্ট ক্ৰছ কৰিছিলোঁ। আৰু তেনেকৈ সদায় ৰখা জেগাতে আছোঁ, এইটো জেগাই হয়, সদায় ইয়াতে ৰখোঁ। তো ৰখি পেলাই পাইছিলোঁ জাষ্ট মানে এতিয়া চাইছোঁ GoProটো চাৰ্জ নাই। তোমাৰ GoProটো 15% চাৰ্জ আছে। আৰু তোমাৰ দি দিলে পূৰা ভালকৈ বৰষুণ, দেখিছা পূৰা ভালকৈ বৰষুণ দি আছে, চব ফালৰ পৰা পূৰা বৰষুণ দি আছে। তো এতিয়া সেইটো কাৰণে যাবলৈ টাইম লাগিব। তো গাইজ লগাই ল'লোঁ ৰেইনকোট। এতিয়া ৰেইনকোটটো ধুনীয়াকৈ লগাই লোৱাৰ পিছত এতিয়া এইটো খাই লওঁ অলপ খাই লৈছোঁ। তো গাইজ তোমালোকে জানাই যে মই মানে এই আণ্টিজনীৰ ওচৰৰ পৰা সদায়
আনি চিঙৰা আৰু কচুৰি খাওঁ। তো আজিও সেই তেনেকৈ লৈ আহিছিলোঁ চিঙৰা কচুৰি, বাট কি ক'বা বৰষুণ দি দিলে গাইজ। এতিয়া লাহে লাহে বৰষুণটো বাঢ়ি যাবলৈ ধৰিছে চব ফালৰ পৰা। আপেল চাব পাৰা, বৰষুণ চব ফালে, বহুত ডাঙৰ বৰষুণ দি আছে গাইজ। কাইলৈ অলপ পিছত লগ পাইছোঁ গাইজ। তো গাইজ ন ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। তো যদি ভাল লাগিছে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম পাহৰি নাথাকিবা। আৰু কমেণ্টত কেনেকুৱা লাগিছে ভিডিঅ'টো জনাবা। তো বাই। আৰু মোৰ মানে ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিবা, মানে তাতে লিংক দিয়া আছে, চেনেলটোতো লিংক দিয়া আছে আৰু ভিডিঅ'টো ডিছক্ৰিপশ্যনতো লিংকটো দিয়া হ'ব। তোমালোকে ছাবস্ক্ৰাইব মানে কি কয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু হেৰিটো ইনষ্টাগ্ৰামৰ পেজটো ফ'ল' কৰি দিবা। তাতে মানে অলপ চলপ ভিডিঅ' চিডিঅ' মই আপলোড কৰি থাকোঁ মানে মাজে মাজে। তো বাই গাইজ, কালি আকৌ লগ পাইছোঁ, বাই, টাটা।